তো হেল্ল' বন্ধুসকল, কি খবৰ? মই মনোজ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল AI মাষ্টাৰ। তো আজি এটা নতুন টপিকৰ ওপৰত আমি ভিডিঅ'টো আৰম্ভ কৰিম। ভিডিঅ'টো আজি মানে এই টপিকটো হৈছে আমি কবিতা আবৃত্তি AIৰ পৰা কেনেকৈ কবিতা আবৃত্তি বহুত মানে সহজতে কেনেকৈ এটা কবিতা আবৃত্তি কৰিব পাৰি। জাষ্ট 1 মিনিটত এক ক্লিকত এটা কবিতা আবৃত্তি, যোনটো কবিতা এটা আবৃত্তি কৰিবৰ কাৰণে কিমান টাইম লাগে, 2 দিন 3 দিন। এটা নৰ্মেল কবিতা আবৃত্তি কৰিবৰ কাৰণে এদিন লাগে, এটা ভাল কবিতা আবৃত্তি কৰিবৰ কাৰণে এমাহ, কিছুমানে বহুত দিন যুঁজি এটা কবিতা আবৃত্তি কৰে। তো আজি আমি কবিতা 1 মিনিটত 1 ছেকেণ্ডত কবিতা আবৃত্তি কৰিম, ঠিক আছে? ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। জিমিনিত নমস্কাৰ। জিমিনিত আমি AI জিমিনিত আমি ইউজ কৰিম AI জিমিনি, ঠিক আছে? তো আমি AI সহায়ত কবিতা আবৃত্তি কৰিবৰ কাৰণে আমি এনেকৈ লিখিব লাগিব, राइट ए पोएम नेम इज लूजर। एक मिडिल क्लास बॉय स्टोरी जिसका कोई GF नहीं है, जो काम करता है आधा होता है, लाइफ में बार बार फेल होता है, जिसका कोई फ्रेंड नहीं है, अकेला एक सिटी में रहता है, जो रोज़ डिप्रेशन में रहता है और सक्सेस के पीछे भाग रहा है लेकिन सक्सेस नहीं मिल रहा है। राइट ए पोएम इन आसामिज। তাৰপিছত পেষ্ট কৰি দিয়াৰ পিছত অলপমান টাইম ৱেইট কৰিবা। ৱেইট কৰাৰ পিছতে ধুনীয়াকৈ তোমালোকৰ সন্মুখত যোনটো কবিতা ধুনীয়াকৈ এটা ৰচনা হৈ আহিব। কিন্তু কবিতাটো কি মজা কবিতা আহিব চাবা হে। এজন মধ্যবিত্ত ডেকা ল'ৰাৰ কাহিনী, লুজাৰ। এজন মধ্যবিত্ত ল'ৰাৰ কাহিনী। মহানগৰীৰ ভিতৰত সি অকলেই নিসংগতা পথাৰত, সপোনৰ আধা ফুটা, যি কৰে সেয়া আধৰুৱা। প্ৰেমৰ নামত শূন্যতা, নাই কোনো প্ৰেয়সীৰ মাত, বন্ধুবোৰ আঁতৰি গ'ল, বাস্তৱতাৰ অজুহাত। এখন অচিনাকি চহৰৰ সি মাথো এটি ছায়া, বুকুৰ ভিতৰত বিষাদ লৈ প্ৰতিদিনে আন্ধাৰ জীৱনত তাৰ বাৰে বাৰে যেন কেৱল এক অনাহুৰ মায়া। সফলতাৰ পিছে পিছে সি দৌৰে হাবাতৰি খায়, প্ৰতিটো খোজতে বিফলতাৰ শীত পৰি ৰয়। কষ্টৰে উপাৰ্জন কৰা প্ৰতিটো হাঁহি হেৰাই যায়, নিৰাশাৰ বোজাত তাৰ দুচকুৰ পানী শুকাই যায়। সি জানে এই দৌৰা কেতিয়াও শেষ নহ'ব, হয়তো কেতিয়াবা নহ'ব তাৰ মনৰ আশা পূৰণ। তথাপিও প্ৰতি পুৱাৰে সি নতুনকৈ আৰম্ভ কৰে, কাৰণ হঠাতে এদিন এই লুজাৰটো কেতিয়াবা জিকিবও পাৰে। এনেকৈয়ে বনাব পাৰি। মই মানে কবিতা ইমান ভালকৈ আবৃত্তি কৰিব নাজানো, সেইবাবে আপোনালোকে বেয়া নাপাব। আপোনালোকে আবৃত্তি কৰা মানুহবিলাকতে ভালকৈ আবৃত্তি কৰিব পাৰিব। এবাৰ চাইকৈ আবৃত্তি কৰিব, ঠিক আছে? কবিতাটো চাই কেনেকুৱা লাগিলে? ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কেতিয়াও। নমস্কাৰ, জয় হিন্দ।